বিহু অসমৰ জাতীয় উৎসৱ। বিহুক অপমান কৰিলে ধৰ্মশালা সমবায় সমিতিৰ ৰেজিষ্টাৰ অফ কোঅপাৰেটিভ ছেক্ৰেটাৰী জগদীশ দত্তই বিহুক গিনিজ বুক অফ ৰেকৰ্ডত অন্তৰ্ভুক্ত হৈছে এইবাৰ। সেই বিহুক অপমান কৰি ৰেকৰ্ড গঢ়িলে ধৰ্মশালা সমবায় সমিতিয়ে আগন্তুক 25/4/23 ইংৰাজী তাৰিখে ধৰ্মশালা সমবায় সমিতিৰ সদস্য পদৰ নিৰ্বাচন অনুষ্ঠিত হোৱাৰ কথা আছিল। বিহু অসমৰ জাতীয় উৎসৱ হিচাপে প্ৰতিজন অসমীয়াই মানে। আজি 15/4/23 তাৰিখে বিহুৰ দিনাই বিহুক কেৰেপ নকৰি নিৰ্বাচনৰ সভাপতি মনোনয়ন পত্ৰ দাখিল কৰিলে ধৰ্মশালা সমবায় সমিতিৰ একাংশই। জানিব পৰা মতে ৰেজিষ্টাৰ অফ কোঅপাৰেটিভ ছ'চাইটি জগদীশ দত্তই বিহুক অপমান কৰি অসমীয়া জাতিক অপমান কৰিলে। কিহৰ স্বাৰ্থত? বিভাগীয় কৰ্তৃপক্ষই নিৰ্দেশ মতে বিহুক অপমান কৰি ধৰ্মশালা সমবায় সমিতিৰ আগন্তুক নিৰ্বাচন প্ৰক্ৰিয়া চলাই অহাৰ অভিযোগ তুলিছে কৰ্মচাৰীয়ে। আজি বিহুক অপমান কৰা এইসকল কৰ্মচাৰীৰ বিৰুদ্ধে ধুবুৰী জিলা প্ৰশাসন তথা চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয়। আমিতো এতিয়া সময় পিৰিয়ড অলৰেডি 5 ইয়াৰ্ছ হৈ গৈছে, সময়মতে হ'ব লাগে। সেইমতে চৰকাৰে অৰ্ডাৰ দিছে যে আপোনাৰ নমিনেশ্যন ডেট 15 তাৰিখ। আমি সেইমতে আমি আহিছোঁ। সেইটোকে আপোনালোকৰ নিজা সিদ্ধান্ত না চৰকাৰে দিয়া সিদ্ধান্ত? চৰকাৰৰ অৰ্ডাৰ মতেহে আমি আহিছোঁ। চৰকাৰী কিন্তু গোটেই অসমত জাতীয় উৎসৱ বিহু উৎসৱটো সকলোৰে কাৰণে প্ৰযোজ্য। বিহুত সকলোৱে আনন্দ উপভোগ কৰে। এই বিহুৰ কাৰণে প্ৰত্যেকটো অনুষ্ঠান প্ৰতিষ্ঠান গভৰ্ণমেণ্টৰ যিমান আছে চববিলাক বন্ধ। আপোনালোকে কেনেকৈ আজিৰ ডেটত নমিনেশ্যন ছাবমিট কৰি আছে? কি যুক্তি, আপোনাৰ ৰিজনটো কি আছে? এই যুক্তি নহ'লে আমি ছাবমিট নকৰিলে আমাৰ পিৰিয়ড শেষ হৈ গ'লে এক্সপায়াৰ হৈ যায়, আমাক ফেইল কৰি দিব। তেতিয়াহ'লে আমাক অথৰিটি আহিবই লাগিব। মানে যুক্তি আপোনালোকৰ সেইটোৱে যে আজি যদি আপোনালোকে যদি নমিনেশ্যন ছাবমিট নকৰে তেনেহ'লে আপোনাৰ ডেটটো উকলি যাব, যাৰ কাৰণে আপুনি বন্ধৰ দিনাও নমিনেশ্যন ছাবমিট কৰি আছে। বাধ্য হৈছোঁ। আপোনাৰ পৰিচয়টো? মোৰ নাম আবুবকৰ ছিদ্দিক প্ৰধানী। আবুবকৰ ছিদ্দিক প্ৰধানী। আপুনি বৰ্তমান ডেজিগনেশ্যন কি আছে আপোনাৰ? মই আপাতত চেয়াৰমেন হিচাপে আছিলোঁ, কিন্তু মোৰ টাইম আজি নমিনেশ্যন ডেট আছে, আমি ছাবমিট কৰিম। মানে এতিয়া আপোনাৰ কাৰ্যকাল শেষ হোৱা নাই? কাৰ্যকাল শেষ মই আজিৰ পৰা সঞ্চালক হিচাপে মই সদস্য হিচাপে নমিনেশ্যন ছাবমিট কৰিম। সদস্য হিচাপে নমিনেশ্যন ছাবমিট কৰিছে অলৰেডি আপুনি? ঠিক আছে। মই নিৰ্বাচন প্ৰাধিকাৰী বিষয়া হিচাপে মোক ইয়াত ধৰ্মশালা সমবায় সমিতিত আমাৰ বিভাগীয় তৰফৰ পৰা নিয়োগ কৰিছে। এতিয়া বিহুৰ দিনাই আপোনালোকে এই মনোনয়ন পত্ৰ দাখিল কৰি আছে। মনোনয়ন পত্ৰটো বিহুৰ দিনত আমিও ৰেজুলেশ্যন লোৱা নাই। একচুৱেলি জাননী মৰ্মে ৰেজুলেশ্যন লৈছে BOD ধৰ্মশালা সমবায় সমিতি। সিহঁতে অফিচত জমা দিছে, অফিচে এপ্ৰুভ কৰিছে, অফিচে আমাক অৰ্ডাৰ দিছে এই যে এইটো অৰ্ডাৰ, এই অৰ্ডাৰ মতে আমি নমিনেশ্যন লগাই আছোঁ। এইটো আপোনাৰ এছিষ্টেণ্ট ৰেজিষ্টাৰ অফ কোঅপাৰেটিভ ছ'চাইটি তেখেতৰ অৰ্ডাৰ আছে ইয়াত? এখেতে দিছে আমাক অৰ্ডাৰ। আচ্ছা, তেখেতে নজনাকৈ দিছে না জানি দিছে? এইটোতো মই ক'ব নোৱাৰিম। এতিয়া আমি হ'লো তলতীয়া অফিচাৰ, এতিয়া ডিষ্ট্ৰিক্টৰ বছ। বিহু জাতীয় উৎসৱ বুলি গোটেই অসমতে এটা হুলস্থুল পৰিৱেশ আছে। আৰু এই অলপ দুদিনৰ ভিতৰতে মানে গ্ৰিনিজ বুক অফ ৰেকৰ্ড ৱৰ্ল্ড ৰেকৰ্ড কৰি আছে গুৱাহাটীৰ মাজে। তাত PM প্ৰধানমন্ত্ৰীও আহিছে। গতিকে এইটো হুলস্থুলীয়া পৰিৱেশ। বিহু সকলোৱে মানে, কিন্তু আপোনালোকে নামানাৰ কাৰণটো কি হ'ল? নাই আমাৰতো নামানাৰ কোনো প্ৰশ্ন নাই। আমাক অৰ্ডাৰ দিছে, আমি আহিছোঁ। মইতো ক'লোৱে মানে আপোনালোকে হুকুমৰ বাধ্য? হুকুমৰ বাধ্য। আমাকতো তলতীয়া অফিচাৰ, আমাকতো যিটো অৰ্ডাৰ দিব সেই অৰ্ডাৰ মতে আমাক কাম কৰিব লাগিব। তাৰমানে এক হিচাপত দেখা যায় যে ধৰ্মশালা সমবায় সমিতিত বিহু বুলি বিহুৰ উৎসৱ বুলি কোনো কেৰেপ কৰাই দেখা নাযায়। এইটো আপোনালোকৰ ইয়াত ধৰ্মশালা নিশ্চয় BOD আছে, সিহঁতে ক'ব পাৰিব। না আপুনি কি বুলি ভাবে? মইতো অকণমান অৰ্ডাৰ ফ'ল' কৰিব আহিছোঁ। ঠিক আছে, আপুনি ৰিটাৰ্ণিং অফিচাৰ হিচাপে আপোনাৰ অনুভৱটো কি যে আজিৰ বিহুৰ দিনাৰ ঠিক হৈছে নে ঠিক হোৱা নাই, উচিত হৈছে নে হোৱা নাই? নহয়, এইটোতো আমাৰতো অফিচিয়েলি গভৰ্ণমেণ্টতো অফিচিয়েলি বন্ধই থাকে, কিন্তু আমাক অৰ্ডাৰ কৰিছে সেইকাৰণে আমি আহিছোঁ। ঠিক আছে, আপুনি কি বুলি ভাবে? মইতো এইটোৱে ভাবোঁ যে আপোনাৰ ব্যক্তিগত মতামত কি, আপোনাৰ ফিল্ডটো কি? মতামত কি, মোৰতো কামটো ভাই আমাৰতো PDSৰ লগত জড়িত। আমাক যদি ৰাতি 12টাও যদি যাব লাগে তাও যাব লাগিব। বন্ধৰ দিনত যদি আমাক যাব লাগে, কোনো ছ'চাইটিত যাব লাগে। মানে ইয়াত বিহু, ঈদ, পূজা, কোনো ফেষ্টিভেল, কোনো ধৰণৰ বন্ধ কোনো একো নাই? অৰ্ডাৰ থাকিলে আমাক যাবই লাগিব। অৰ্ডাৰ থাকিলে আপোনালোকে আহিব লাগিব। আহিব লাগিব। দেটছ অল। ঠিক আছে।